ঢেকীয়া চিঙা হ'ল আৰু এতিয়া ঘৰত আহি আছোঁ এতিয়াতো গধূলিও হ'ব ৰাতি বনাব লাগিব ঢেকীয়াখিনি এয়া ঢেকীয়া ৰেহাই দিছোঁ ইয়া আপোনালোকে ভিডিঅ'টো চাই থাকক পূৰা দেখাই আছোঁ মোৰ ব্লগিং মোৰ অতিকৈ প্ৰিয় খাদ্য ঢেকীয়া গতিকে আজি ৰাতি ঢেকীয়া খাব লাগিব ঢেকীয়াখিনি আনি কাঁহীত থৈ দিওঁ ধুনীয়াকৈ এইখিনি বাচিব লাগিব গতিকে কেনেকৈ বাছে মই দেখাম আৰু কেনেকৈ বনাই দেখাম গোটেইখিনি বস্তু দেখাম গতিকে ঢেকীয়াৰ ৰেচিপি এটা আপোনালোকক সুন্দৰকৈ দেখাম ভিডিঅ'টো চাই থাকক অসমৰ গাঁৱে ভূঞে পোৱা সচৰাচৰ অসমৰ গাঁৱে ভূঞে প্ৰায় পোৱা যায় অসমৰ গাঁৱত প্ৰায় পোৱা যায় ঢেকীয়া শাকবিধ অতি মূল্যৱান খাদ্য আৰু আমি অসমত প্ৰত্যেকেই খায় আৰু যিবিলাক ঘৰত নদীৰ ওচৰত আছে মাথাউৰি আছে সেইবিলাকত এই ঢেকীয়াটো পোৱা যায় আৰু টাউনৰ ফালেতো এই ঢেকীয়াটো কিনি খায় কিন্তু আমাৰ গাঁৱত বহুত সুলভ চাৰিওফালে কেৱল ঢেকীয়া কেৱল কিনিব নালাগে ইয়াতে আমি কেৱল ছিঙিব লাগে নিজে ছিঙি লয় তেওঁলোকৰ কাৰণে একদম সহজ হৈ যায় গতিকে আমি হেলা কৰিব নালাগিব তাৰ বাবে আমি ঢেকীয়া নিজে ছিঙি খাব লাগিব চাচোন কেনেকুৱা ঠাই এই গোবৰৰ নিচিনা এই গোবৰতে সোমাই যাব লাগিব আমি এনেকৈ সোমাই গৈছোঁ আহিছোঁ পূৰা সোমাই আহি যাব লাগিব ভিতৰৰ ফালে আমাৰ ঢেকীয়া থাকে এনেকৈ বিচাৰিব লাগিব সেইবিলাকত আমি ঢেকীয়া বিচাৰিব লাগিব ধুনীয়াকৈ এইডাল ঢেকীয়া পাইছোঁ মই চাওকচোন এইডাল ধুনীয়া ঢেকীয়া এনেকৈ ছিঙিব লাগিব ঢেকীয়া এইবিলাক ঢেকীয়া চাওকচোন এইডাল ঢেকীয়া এইফালে আৰু আছে এনেকৈ এই তলত দেখিছোঁ এডাল ঢেকীয়া এইফালে আৰু এডাল আছে আমি বিচাৰিব জানিলে চাৰিওফালে ঢেকীয়া পোৱা যায় এইফালে জংঘল আছে যাওঁ নে নাযাওঁ চিন্তা কৰিছোঁ এইফালে জংঘল আছে বহুত যাওঁ নে নাযাওঁ চিন্তা কৰিছোঁ অলপ বেলেগ চাইডে যোৱাটোৱে ভাল লাগিব বহুত বেছি জংঘল আছে ইয়াতে মানে সাপ চাপ থাকিব পাৰে ভয়ো লাগে ঢেকীয়া চাওক এইডাল তাৰপিছত এইপিনে এডাল দেখা পাইছিলোঁ এইডাল ঢেকীয়া আৰু অকণমান কোমল যিবিলাক গজিছে সেইখিনি এইডালো খাব পাৰোঁ আমি অকণমান কোমলটো খাব পাৰোঁ এইডাল এডাল ঢেকীয়া এইডাল এইপিনে এডাল আছে এইডাল তাৰপিছত এইডাল সেইডাল এডাল তাৰপিছত এইডাল ছিঙি গৈ থাকিম আৰু এডালকৈ এইডাল অলপমান পাত গজিছে যদিও কোমল আছে এডাল খাব পাৰিম এই ওপৰত আছে এই দুডাল একেলগে আছে দেখিছেনে এইডাল এডাল এই ভিতৰত আৰু এডাল আছে এডাল মানে ভালেকেইডালো আছে ইয়াত ওপৰত এডাল আৰু এডাল আছে এইপিনে আৰু এইফালে আছে এইডাল দুডাল তিনিডাল ওপৰৰ ফালেও আছে এইবিলাক এনেকৈ ফটাফট ছিঙি যাব লাগিব আৰু এইবিলাক হাতত যেতিয়া ভৰ্তি হ'ব আকৌ এইখিনি থৈ লৈ ক'ৰবাত থৈ আকৌ ছিঙিব লাগিব এনেকৈ লাষ্টত অহাৰ সময়ত গোটেইখিনি জমা কৰি লৈ আহিলে হ'ল আৰু এইখিনি থবৰ হ'ল আৰু এতিয়া এইখিনি থৈ ল'ম আকৌ নতুনকৈ ছিঙিম এনেকৈ এইখিনি মই ইয়াতে থলোঁ থৈ আকৌ বেলেগকৈ ছিঙিম লাষ্টত যোৱাৰ সময়ত মই গোটেইখিনি লৈ যাম এইডাল চাৰিডাল বহুত আছে এইখিনিত এইডালো ল'ব পাৰোঁ কোমল পাত আছে তাৰপিছত এইডাল লৈছোঁ এইডাল এনেকৈ তলত আৰু আছে এইবিলাক কোমল এইডাল ল'ব পাৰোঁ কোমল পাত আছে এইবিলাক দেখিছেনে এইডাল দুডাল তিনিডাল চাৰিডাল এনেকৈ এভেইলেবল হৈ গ'ল এডাল কোমল আছে এইডাল ল'ব পাৰোঁ আমি আৰ্টৰ ষ্টুডেণ্ট ভিয়ান ফেনখন অফ কৰি দিওঁ ফেনৰ চাইডত আহি আছে ভিয়ান কিবা এটা কৈ দিয়া কি আছা তুমি কি আছা আপেল কি ধুনীয়াকৈ কিবা মুনু কি আঁকিছা তুমি আপেল আঁকিছা তুমি কি আঁকিছা আহিছা তোমাৰ ছবি চাওঁ বঢ়িয়া সেইদিনা মই এটা ধৰা কৰিছিলোঁ নহয় এইটো পেষ্টেল কালাৰে আঁকিছিলোঁ ন এইটো কি নদী ন এইটো গছ তো ডিটেইল কৰি আঁকিছিলোঁ ন এইটো
হিটাৰিঙত কৰি আজি কমপ্লিট কৰিম এইটো ছবি ঠিক আছে হ'ব আৰু পৰীক্ষাৰ কাৰণে ৰেডি নে চব হয় পৰীক্ষাৰ কাৰণে ৰেডি কিমান পৰীক্ষাৰ কাৰণে ৰেডি হা তুমি ৰেডি পৰীক্ষাৰ কাৰণে বঢ়িয়া চেলফি এটা লওঁ ৰেডি অ'কে স্মাইল প্লিজ এটা সেলফি দিন ঠিক আছে রেডি স্মাইল প্লিজ ওই তো মোবাইল কেমন পড়া হল দেখলি বিয়ের পর্ব আরে ভাল লাগছে না পড়ি বিয়ের পর্ব হে হল ওইবার আছে বন পর্ব আছে ভাল লাগছে না পড়ি বঢ়িয়া মুনিও কি কৰি আছা জিলিপি খাই আছা বঢ়িয়া মা কি কৰি আছা মেখেলাত সজা সজাম কথা গুচাই আছে সজানো কথা ন সজানো বনৰ গুটি ন এবিধ বন অঁ এই মানে বিন্ধে ন বিন্ধে কটা বিন্ধা দে সেইকাৰণে আমনি পাই আছো গুটিবিলাক গুচাই দিলে পিন্ধিব পাৰি আৰু অঁ বৰতো বনত গৈছিলি নেকি বনৰ গুটি বনত খোজ কাঢ়িছিলি নেকি বৰতা গৰু খেদিব যাওঁতে আহিছি গৰু খেদিব যাওঁতে দে ঠিকে আছে দে গৰু খেদিব যাওঁতে লাগিল অঁ আপুনি আকৌ চাই লোৱা নাছিলোঁ